মই শিখৰত ফুল জৰ্দা মিলাই পেলাই খাই দিলোঁ আৰু তাৰে মই প্ৰথম পিকখিনি খাই দিলোঁ। পিকখিনিয়ে খাই দিলে। এই বকালনা মৰা সময়তো মিছা কথা কৈ থৈ মৰা মানুহে কেতিয়াও মিছা কথা নকয়। এৰি দিয়ক এতিয়া। জিম অকণ কৰি লওঁ। ভাইহঁত মোক লাগিছে গাড়ীটো বেয়া হ'ল। বেচেৰা বুঢ়াটো চাহ ঠেলিবই পৰা নাই গাড়ীখন। কাকা আপুনি টেনশ্যন নল'ব। মোৰ গাড়ীখন ক'ত লৈ গৈ আছে? ৰখা তহঁতে ক'ত লৈ গৈ আছ? চুৰেন সেই বাবুলালে নাজানো ক'ৰ বোকাত খেলি আছেগৈ বৰষুণতে তাক ধৰি আনগৈ যা। আৰে ডাৰ্লিং টেনশ্যন নল'বি, ডেটল চাবোন দি ঘঁহি গা ধুৱাই দিম। কিন্তু তোকহে প্ৰথমত ধুৱাব লাগিব। এই কল এটাকে খাই লওঁ, বৰ ভোক লাগিছে। আৰে খাব দে না ইয়াৰ। এটা কল খালে তোৰ দেউতাৰ কি যায়? মস্তি লাগিছে। এই কি চাই আছ? তোৰ কল নাখাওঁ ৰ, তই ল। ঐ তই চাগৈ মোক চিনি পোৱা নাই, খাই দিম তোক। তো গাইছ আজি ডাবিং ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই পেলাই ভাল পাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবা। আৰু গাইছ ডেছক্ৰিপশ্যনত মোৰ লগৰীয়া নতুনকৈ চেনেল এটা খুলিছে, জাষ্ট কালি খুলিছে। আপোনালোকে গৈ পেলাই এবাৰ চাব, ভিডিঅ'বিলাক ভাল লাগিলে মানে আপোনালোকে ছাবস্ক্ৰাইব কৰিব। আৰু গাইছ এনেকৈ আমি ইজনে আনজনক সহায় কৰি গ'লেহে আমি আগবাঢ়িব পাৰিম।